নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি 1 ফেব্ৰুৱাৰী আৰু আজি হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিন। আহক আজিৰ এই বিশেষ ভিডিঅ'টোত শ্ৰীমান হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিষয়ে কিছু কথা জানো। শৰ্মাদেৱৰ জন্ম হৈছিল যোৰহাট জিলাত 1969 চনত। পাছলৈ শৰ্মাদেৱৰ পৰিয়াল গুৱাহাটীৰ উলুবাৰীলৈ আহি তাত থাকিবলৈ লয়। শৰ্মাদেৱৰ জন্ম যদিওবা যোৰহাটত হৈছিল, কিন্তু তেওঁৰ পৰিয়াল অৰিজিনেলি নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছিল। শৰ্মাদেৱে স্কুলীয়া শিক্ষা 1985 চনত গুৱাহাটীৰ কামৰূপ একাডেমী স্কুলৰ পৰা আৰম্ভ কৰে। ইয়াৰ পাছত কটন কলেজৰ পৰা 1990 চনত BA আৰু 1992 চনত ৰাজনীতি বিজ্ঞানত MA ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত গভৰ্ণমেণ্ট ল কলেজৰ পৰা বেচেলৰ অফ ল ডিগ্ৰী লাভ কৰে। শৰ্মাদেৱে 2006 চনত ডক্টৰেট অফ ফিলচফি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত সম্পূৰ্ণ কৰে। কটন কলেজত পঢ়ি থকা দিনতেই কটন কলেজৰ ষ্টুডেণ্টছ ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে তেওঁ নিৰ্বাচিত হয় আৰু 1991 চনৰ পৰা 1992 চনলৈ সেৱা আগবঢ়ায়। শৰ্মাদেৱে 1996 চনৰ পৰা 2001 চনলৈ গুৱাহাটী হাইকোৰ্টত ওকালতিও কৰে। 2001 চনত শৰ্মাদেৱে ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু আমি সকলোৱে জানো তেওঁলোকৰ নন্দিল নামৰ এটা ল'ৰা আৰু সুকন্যা নামৰ এগৰাকী কন্যা সন্তান আছে। এতিয়া আহোঁ তেখেতৰ ৰাজনৈতিক জীৱনৰ কিছু কথালৈ। অসম গণ পৰিষদৰ ভৃগু কুমাৰ ফুকন ডাঙৰীয়াক জালুকবাৰী সমষ্টিত পৰাস্ত কৰি 2001 চনত পোনপ্ৰথমবাৰৰ বাবে শৰ্মাদেৱে এছাম লেজিছলেটিভ এছেম্বলিত নিৰ্বাচিত হয়। ইয়াৰ পাছত 2006 চন আৰু 2011 চনত পুনৰ একেৰাহে দুবাৰলৈ জালুকবাৰী সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হয়। ইয়াৰ পাছত 2016 আৰু 2021 চনত আকৌ জালুকবাৰী সমষ্টিৰ পৰা তেওঁ বিজয়ী হয়। হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁৰ ৰাজনৈতিক জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰ্টফলিঅ'ত কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ 2002 চনৰ পৰা 2004 চনলৈ কৃষি, পৰিকল্পনা ও উন্নয়ন, বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। 2006 চনত তেওঁ স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে নিয়োগ কৰা হয় আৰু 2011 চনত শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্বও তেখেতক অৰ্পণ কৰা হয়। শৰ্মাদেৱৰ কাৰ্যকালতেই যোৰহাট, বৰপেটা আৰু তেজপুৰৰ মেডিকেল কলেজ কেইখনৰ নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰি তেওঁ অন্য 5খন মেডিকেল কলেজ ক্ৰমে ডিফু, নগাঁও, ধুবুৰী, উত্তৰ লখিমপুৰ আৰু কোকৰাঝাৰৰ কাম আৰম্ভ কৰে। 2014 চনৰ জুলাই মাহৰ 21 তাৰিখে শৰ্মাদেৱে ভাৰতীয় কংগ্ৰেছ দল ত্যাগ কৰে আৰু 2015 চনৰ আগষ্ট মাহৰ 23 তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। 2016 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীমণ্ডলত শৰ্মাদেৱে আকৌ এবাৰ স্থান লাভ কৰে। তেওঁক সেইবাৰ বিত্ত, স্বাস্থ্য, শিক্ষা, পৰিকল্পনা ও উন্নয়ন, টুৰিজম, পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়া হয়। আমি সকলোৱে জানো 2021 চনত হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু তেওঁৰ কাৰ্যকাল বৰ্তমান চলি আছে। গতিকে বন্ধু বান্ধৱীসকল, শৰ্মাদেৱৰ আজিৰ এই জন্মদিনৰ শুভক্ষণত
তেখেতলৈ বহুতো শুভেচ্ছা এই ভিডিঅ'টোৰ দ্বাৰা জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো কমেণ্ট বক্সত তেওঁলৈ শুভেচ্ছা বাণী লিখিবলৈ অনুৰোধ জনালোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।